মাইনামিক্স ব্লগৰ এই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই মাইনাই পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিছো। ৰেচিপিটো হৈছে দহি চিকেন। তাকে কেনেকৈ বনাও আপোনালোকক দেখাম আৰু ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দহি চিকেন বনাবৰ বাবে মই কি সামগ্ৰী লওঁ সেইখিনি এতিয়া আপোনালোকক দেখাও। তাৰ বাবে লাগিব ইয়া চিকেন আধা কেজি, তাৰ পিছতে ইয়া পিয়াজ 4টা মান হ'ব সৰু সৰু, আৰু আদা নহৰু পেষ্ট, দৈ। এতিয়া দহি চিকেন বনাবৰ বাবে মই চিকেনখিনি অলপ সময় মেৰিনেট কৰি লম আৰু 1 ঘণ্টামান ৰাখি দিম। আৰু তাৰ বাবে কি বস্তু দিম এতিয়া আপোনালোকক দেখাও। লাল মিৰ্চ লৈছো, লাল মিৰ্চ পাউডাৰ এয়া 4-5 চামুচ মান হ'ব। ধনিয়া পাউডাৰ এয়া, আৰু এয়া গৰম মছলা, মিট মছলা, আৰু এয়া অকণমান জালুকৰ গুড়ি দিম, আৰু এয়া অকণমান চিকেন মছলা দিম, আৰু দিম জিৰা পাউডাৰ 3 চামুচ মান, আৰু এতিয়া দিম হালধি পাউডাৰ। এতিয়া দিম আদা নহৰু পেষ্ট, তাৰপিছত এয়া পিঁয়াজ কাটি থোৱা, আৰু এতিয়া লাষ্টত দৈখিনি দি দিম। এতিয়া সকলোবোৰ ভালকে মিক্স কৰিম 2-3 মিনিট মান। এইখিনি এতিয়া মিক্স কৰি হৈ গ'ল। এতিয়া 40 মিনিট মান সময় মেৰিনেট কৰি পেলাই ৰাখি দিম, তাৰপিছত বনাম। এইখিনি এতিয়া মেৰিনেট কৰা হৈ গ'ল 40 মিনিটছ। এতিয়া মই ইয়াত নিমখ দিম, আকৌ এবাৰ ভালকে মিক্স কৰি দিম। এতিয়া মই কেৰাহীটো পাতি ললো, এইটো ভালকে গৰম হ'ল। এতিয়া তেল দিম, মাষ্টাৰ অইল, তেল অলপ সৰহকৈ দিম। এইখিনি অকণমান এনেকে গোটেই কেৰাহীটোত, নন ষ্টিক কেৰাহীত বনাম তেতিয়া ধুনীয়াকৈ হ'ব। গোটেই কেৰাহীটোত তেলখিনি লগাই দিলোঁ। এইখিনি কেঁচা তেলতে বনাম, আমি এতিয়া গৰম হ'বলৈ নিদিওঁ তেলখিনি, তেতিয়াহে ভাল হ'ব। ইয়াত দিম এতিয়া মই তেজপাত, আৰু দিম শুকান জলকীয়া। গেছটো একদম কম ফ্লেমত লৈছোঁ, একদম অকণমান কৰি লৈছোঁ। এতিয়া মই চিকেনখিনি ইয়াত দি দিম, মেৰিনেট কৰি থোৱা। এতিয়া এনেকৈ পুৰা এইখিনি লৰাই নিদিওঁ, কাৰণ মিক্স কৰা হৈ আছে এইখিনি। এতিয়া ইয়াৰ ওপৰত আৰু অলপমান পিঁয়াজ দি দিম, আৰু ইয়াত 2টা নহৰু গোটে গোটে দি দিম, তেতিয়া ফ্লেভাৰটো ধুনীয়া আহিব, টেষ্টটো। এইখিনি আধা ঘণ্টামান এনেকৈ ঢাকি পেলাই গেছটো কমাই দি পেলাই ৰাখি দিম। আধা ঘণ্টা হৈ গ'ল, এতিয়া চেক কৰি চাওঁ কি হৈছে মাংসখিনি। এতিয়া লৰাই দিওঁ লাহে লাহে। এতিয়া ভালকে হোৱা নাই, অকণমান সময় 10-15 মিনিট মান লাগিব। পিঁয়াজখিনিও ভালকে সিজক, মাংসখিনিও সিজক ভালদৰে।
তাৰপিছত আপোনালোকক অলপ সময় পিছত দেখাম পানীটো অকণমান শুহক এতিয়া আকৌ অলপ সময় ঢাকি থম এনেকৈ ফাইনেলি এতিয়া আমাৰ বৰ্তমান মাংস হৈ গ'ল ইয়াতে চাওঁ কেনেকুৱা হৈছে কি ধুনীয়া কালাৰ আহিছে চাওক পুৰা হৈ গ'ল ৰেডি পিঁয়াজ চিয়াজ চব সিজি গ'ল এতিয়া একদম খাব পৰা হৈ গ'ল আৰু চাওক ইমান ধুনীয়া বনিছে গ্ৰেভি বৰ্তমান এতিয়া মাংস ৰেডি এয়া চাওক আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি হওক ডান্স হওক ছোৱালী আৰু মোৰ আৰু ব্লগ হওক দিবলৈ মই চেষ্টা কৰিম সেইবাবে আপোনালোকে চেনেলটো আগবঢ়াই নিব বুলি আশা থাকিল আৰু চেনেলটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি দিব